Hi friends, welcome to my YouTube channel. আজি মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰেচিপি এটা বনাম তো ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। বলক মই মাছখিনি বাছি ল'লোঁ ধুনীয়াকৈ। ইয়াত কি মাছ আছে চাওক। দৰিকণা, তাৰপিছত মোৱা মাছ আছে, কুহি মাছ আৰু মই ইমান নাজানো। তো এইখিনি এতিয়া ধুই লওঁ। মাছখিনি মই ধুই ল'লোঁ। এতিয়া ভালকৈ ধুই লৈছোঁ আৰু সৰু মাছ এনেও বহুত ধুব লাগে। এইখিনি ধুই ল'লোঁ। তো এতিয়া বনাওঁ আৰু মাছখিনি। এতিয়া মই সৰু মাছখিনি বনাবলৈ দুটা আলু লৈছোঁ, তাৰপিছত বিলাহী এটা লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ, নহৰু কেইফুটামান লৈছোঁ, আলু জলকীয়া কেইটামান লৈছোঁ। তো মই এইখিনি কাটি লওঁ আৰু মাছখিনি মানে মই নিমখ আৰু নেমু চেপি পেলাই থৈ দিছোঁ অলপ সময়। তেতিয়া মানে ভাল লাগে আৰু নেমু চেপি দিলে মানে মাছটো অলপ টেঙা হয় ন। এয়া মই কাটি ল'লোঁ পাচলিখিনি। আলুখিনি এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ মই। জলকীয়াটো মই মাজত এনেকৈ ফালি ফালি দিছোঁ। নহৰুখিনি টুকুৰা টুকুৰি কৰি লৈছোঁ আৰু বিলাহীখিনি এনেকৈ মিহি মিহিকৈ মই কাটি লৈছোঁ। এয়া মাছখিনিত মই নিমখ অলপ আৰু নেমু অকণমান চেপি থৈছিলোঁ। নেমু দি চেপি মাছখিনি হাতেৰে সেনিয়াই পেলাই থৈ দিছিলোঁ ঢাকি পেলাই। তো এতিয়া এই মাছখিনি মই কেৰাহীত দিওঁ। মই মাছখিনি ঢালি দিলোঁ ইয়াত। তাৰপিছত এতিয়া আলুখিনি দিম। আলুখিনি দি দিওঁ ইয়াতে। তাৰপিছত এতিয়া বিলাহীখিনি দি দিওঁ ইয়াতে। মই গেছ কিন্তু জ্বলাই লোৱা নাই, মানে মাছখিনি মই আগতে মানে গোটেইখিনি দি তেল নিমখ দি পেলাই মানে সেনিয়াই তাৰপিছত অকণমান পানী দি বহাই দিম। তাৰপিছত এয়া পিঁয়াজখিনি দিলোঁ। তাৰপিছত এই জলকীয়া নহৰু যি কাটি থৈছিলোঁ সেইখিনিও দি দিম। পিঁয়াজ, জলকীয়া, নহৰু, আলু, মাছখিনি মই দিলোঁ। এতিয়া ইয়াত নিমখ হালধি, নিমখ ইমান নিদিওঁ, দিয়া আছিলে কিয়নো নিমখ অকণমান দিম আৰু। তাৰপিছত হালধি, তেল আৰু অলপমান জলকীয়া গুড়ি দিম। এতিয়া হালধিখিনি দি দিওঁ। মই হালধিখিনি দি দিছোঁ। হালধিখিনি দি দিলোঁ। এতিয়া জলকীয়া গুড়ি অলপমান দিলোঁ। তাৰপিছত তেলখিনি দিওঁ এতিয়া ইয়াত তেল অলপমান দিম। তেলখিনি দিলোঁ। তেলখিনি দি এতিয়া মই এইখিনি গোটেইখিনি সেনিয়াই দিম। নিমখটো নিদিওঁ, মানে মই দিছিলোঁ নিমখ এইখিনি যেতিয়া নেমু টেঙা আৰু নিমখ দি থৈছিলোঁ। তো সেইকাৰণে নিমখটো নিদিওঁ, বেছি হৈ গ'লে ভাল নালাগিব। পিছত যদি কমে তেতিয়া দি দিম আৰু। তো এইখিনি মই এতিয়া হাতেদি সেনিয়াই দিওঁ মাছখিনি। এতিয়া এই মাছখিনি হাতে দি পেলাই সেনিয়াই দিছোঁ। তেতিয়া মানে গোটেইখিনি মানে লাগি যায় মছলাখিনি, যি হালধি, জলকীয়া গুড়ি, তাৰপিছত আকৌ মাছত নিমখ দিয়াখিনি সেইখিনি আলুত সকলোখিনিতে মানে লাগি যাব। এতিয়া ধুনীয়াকৈ এইখিনি হাতেদি সেনিয়াই পেলাই ইয়াত পানী দি পেলাই বহাই দিম। এতিয়া মাছখিনিত মই অলপমান পানী দি দিম। পানী 1 কাপ দিছোঁ মই, আৰু 1 কাপ পানী দিম। মাছখিনি সিজিব লাগিব, আলুখিনি সিজিব লাগিব যিহেতু, সেইকাৰণে অকণমান আৰু হিচাপত যিমানখিনি মাছ থাকে মানে চাই লৈ পেলাই পানীখিনি দিব লাগে আৰু 1 কাপ পানী দি দিছোঁ। এতিয়া এইখিনি ঢাকি দিম, হ'বলৈ দিম। গেছটো বেছি বঢ়াই নিদিম, মানে মিডিয়াম ফ্লেমত ৰাখি পেলাই এইখিনি ঢাকি দিম, হৈ থাকিব। মাছখিনিয়ে পানীখিনি শুকাই গ'ল। এইখিনি আৰু মানে ল' ফ্লেমত থৈ পেলাই অকণমান সময় মানে থৈ দিম। মাছখিনি অকণ লাগিলে তেতিয়া খাই ভাল লাগে। তো আৰু অকণ সময় মাছখিনি মই থৈ দিম। চাওক পানীখিনি ধুনীয়াকৈ শুকাই গ'ল আৰু আলুখিনিও সিজিলে, বিলাহীখিনিও সিজিলে। এতিয়া লাহে লাহেকৈ চামুচ দি পেলাই লৰাই দিম। মাছখিনি লৰাই দিলোঁ। এতিয়া আকৌ এবাৰ ঢাকি দিম। ঢাকি অলপ সময় থ'বলৈ দিম। চাওক মাছখিনি হৈ গ'ল, ধুনীয়াকৈ মানে লাগি গৈছে। এতিয়া এইখিনি নমাই দিম, মানে নহ'লে ভাঙি যাব। যিহেতু সৰু মাছ হয় ন, অলপমান লৰালে ভাঙি যায়। তো এইখিনি মই এতিয়া নমাই দিওঁ।
কাচকলৰ ৰেচিপিটো মই শ্বেয়াৰ নকৰিলোঁ, মোৰ আগতে এটা ভিডিঅ' দিয়া আছে কাচকলৰ ৰেচিপিটো। তো আপোনালোকৰ যদি বনাব মন যায় তেনেকুৱা, তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। তো আপোনালোকে চাব আৰু বনাব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে, আৰু মোক বেছিকৈ মৰম দিব, যাতে মই আৰু ভিডিঅ'বিলাক বনাব পাৰিম, আপোনালোকৰ আগত দিব পাৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।